নমস্কাৰ বন্ধুসকল ওয়েলকাম টু গভৰ্ণমেণ্ট জব এস্পাইৰেণ্ট বন্ধুসকল আপোনালোকৰ এক্সামৰ বাবে মই মেথছ আৰু ৰিজনিংৰ কমপ্লিট টাৰ্গেট কোৰ্স কৰি আছিলো য'ত যোৱাকালি আমি ৰিজনিংৰ কোডিং ডিকোডিংৰ বিষয়ে ধুনীয়াকৈ বেসিক খিনি বুজাই দিছিলো লগতে অপোজিট লেটাৰৰ কনসেপ্টটো বুজাই দিছিলো আৰু লেটাৰবোৰ কোন কোন নম্বৰত আছে গোটেইখিনি ধুনীয়াকৈ কেনেকৈ মনত ৰাখিব সকলোখিনি বুজাই দিছিলো আৰু কেইটামান কোৱেশ্চন কৰাই দিছিলো তো আজি হল ইয়াৰে পাৰ্ট 2 ইয়াত আমি বেলেগ টাইপৰ কেইটামান কোৱেশ্চন কৰিবলৈ গৈ আছো গতিকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈ চাব গোটেইটো কোৱেশ্চনে অতিকৈ ইম্পৰ্টেন্ট আপোনালোকৰ এক্সামত অহাৰ খুব সম্ভাৱনা আছে তো বন্ধুসকল আপোনালোকৰ বাবে এটা ডিসকাউন্ট চলি আছিল 30% ডিসকাউন্ট চলি আছিল তো হল আজি হল ইয়াৰে লাষ্ট দিন যদিহে লব বিচাৰিছে লৈ লব 69 रुपीस পে কৰিব লাগিব ইয়াৰ পিছত আকৌ দাম বাঢ়ি গলে 99 হ'ব তো আজি হল লাষ্ট দিন ডেসক্ৰিপচনত সকলোখিনি তথ্য দিয়া আছে চাই কিনে আপুনি পেমেন্ট কৰি কিনে WhatsApp স্ক্ৰিনশ্বট তো বতাই দিব আপোনাক জয়েন কৰাই দিয়া হ'ব তো আহিছো আজিৰ ফাৰ্স্ট কোৱেশ্চন টিত তো ফাৰ্স্ট কোৱেশ্চন টিত আমাক কি কৈছে if t equal to 20 10 equal to 39 then tip equal to what তো কেনেকৈ কৰিব এনেকৈ কোৱেশ্চন আহিলে তো এনেকৈ কোৱেশ্চন আহিলে চাব আমাক কি দি আছে t মানে কি দি আছে 20 তো abcd খনত t to 20 নম্বৰত আছে নে আপুনি প্ৰথমতে হেতু চাই লব তো abcd খনত যদি হে আমি চাও মই কেনেকৈ মনত ৰাখিব শিকাইছিলো e j o t y তো এইটো আছিল 5 এইটো আছিল 10 এইটো আছিল 15 এইটো আছিল 20 তো t নম্বৰ to 20 নম্বৰত আছে তো আমাক ইয়াত 20 থকা বুলি দিছে মানে ঠিকই কৈছে এইটো তেতিয়া হলে কি হৈছে 10 equal to 39 তো কি কৈছে t e n এটো কিমান বুলি কৈছে 39 তো ইয়াৰে আপুনি এই গুটে গিটাৰ প্লেস ভ্যালুটো উলোৱাক 10 ৰ t ৰ প্লেস ভ্যালু কি আছিল মানে t কেই নম্বৰত থাকে abcd খনৰ ই মাত্ৰ হলো t to 20 নম্বৰত থাকে আকৌ ই to কেই নম্বৰত থাকে ই থাকে আপোনাৰ 5 নম্বৰত বুজি পাইছেনে t থাকে আপোনাৰ 20 নম্বৰত ই থাকে আপোনাৰ 5 নম্বৰত এইটো 39 বুলি কৈছিল 39 তেতিয়া হলে আপোনাক কি হৈছে আপোনাক সৰি আৰু তা দিছে n কেই নম্বৰত থাকে আপোনাৰ তো n তো কাৰ ওচৰত থাকে ওৰ ওচৰত থাকে তো আমি কি লিখিব পাৰো বা আমি এনেকৈ ক'ব পাৰো যে যেটো আছিল 3 নম্বৰ যেৰ পিছত কি হয় k l m n তো এইটো যদি 11 হয় এইটো 12 হ'ব এইটো 13 হ'ব n টো হ'ব 14 তো n নম্বৰটো হ'ল 14 তাৰ পিছত আমি এই গুটে গিটা প্লাস কৰি দিও প্লাস কৰিলে কিমান পাম 20 plus 5 25 আৰু 25 plus 14 কিমান হয় আমাৰ 39 তাৰ মানে 10 টো আমি 39 কেনেকৈ লিখিছো ইয়াৰে গুটে গিটা প্লেস ভ্যালু গিটা আমি প্লাস কৰি 10 to 39 লিখিছো আমাক কি হৈছে টিআইপি ৰ উত্তৰ কি হ'ব হৈছে তো একেদৰে এই গুটে গিটা প্লেস ভ্যালু আমি প্লাস কৰি যিমান পাও হেতু হ'ব টিআইপি ৰ প্লেস ভ্যালু তো টি মানে কিমান আছিল 20 আকৌ i মানে কিমান আছিল i টো কাৰ ওচৰত থাকে j মানে হল 10 j ৰ আগতটো হল i তো i টো হ'ব 9 এনেকৈ কৰিলে আপোনাৰ বহুখিনি সময় ৰাহি হ'ব সেই কাৰণে এইটো ইম্পৰ্টেন্ট যোৱাকালি ভিডিওটোত মই ইয়াৰ বিষয়ে কৈ দিছিলো চাব পাৰে হি যদি চোৱা নাই তো p কেই নম্বৰত আছে p আছে ওৰ পিছত তো o আছিল 15 ওৰ পিছত হয় p হ'ব 16 তো 16 তাৰ পিছত আমি এটা প্লাস কৰি দিলে হল তো কিমান হ'ব 20 plus 9 কিমান হয় 29 আৰু 29 plus 16 কৰিলে কিমান হ'ব ইফালে এক দি দিয়ক ইয়াত কি হৈ গল 30 আৰু ইফালে কিমান ৰৈ গল 15 30 এ 15 কিমান হল 45 আমাৰ শুদ্ধ আনসাৰটো হ'ব 45 বুজি পাইছেনে একেবাৰে সহজ প্ৰশ্ন আছিল যদি কিবা ডাউট থাকে আপুনি খুদিব পাৰে কমেন্ট বক্সত তাৰ পিছত এবাৰ নেক্সট কোৱেশ্চনটি আহিছো তো এবাৰ আমাক কি হৈছে ইন দা কোডেড ল্যাঙ্গুৱেজ e is equal to 5 মানে কোড কি দিয়া আছে ইৰ কোড দিয়া আছে 5 আকৌ কৈছে এম্পায়াৰ equal to 66 e m p i r e equal to কিমান দিছে আমাক 66 তেতিয়া হলে ইয়াৰ কোডটো হতিছে তো এইটো আমি আগৰটো দৰে চাই লম এই যে ইয়াৰ প্লেস ভ্যালু এটা প্লাস কৰিলে 66 হয়নে তো ইৰ প্লেস ভ্যালু কিমান আছিল 5 m ৰ কিমান আছিল ওৰ আছিল আমি পাইছিলো 15 তো ওৰ আগত থাকে n ৰ হ'ব 14 m ৰ কি হ'ব 13 তো m আছিল 13 আকৌ p কিমান আছিল o 15 p কিমান হ'ব 16 আকৌ i কিমান আছিল j 10 আছিল i হ'ল 9 r কিমান আছিল p ৰ পিছত কি হয় q টো হ'ল এইটো হ'ল 16 q r এইটো হ'ব 17 এইটো হ'ব 18 তো r হ'ল আমাৰ 18 আকৌ ঠিক তেনেদৰে ই আছে এবাৰ ই মানে কিমান হ'ল 5 তো এবাৰ গোটা কিটা প্লাস কৰক প্লাস কৰিলে আমি কি পাম হেতু চাও তো 5 আৰু a5 প্লাস কৰিলে কিমান হ'ল 10 আৰু ইফালে 13 প্লাস কৰিলে কিমান হ'ব 10 plus 13 কৰিলে কিমান পাও আমি
10 plus 13 কৰিলে আমি পাম 23 আকৌ 16 আছে তো ইয়াৰ লগত 16 প্লাস কৰক 9 হ'ব 39 হল আকৌ 9 আছে আকৌ 9 প্লাস কৰক কিমান হ'ব 48 আকৌ 18 আছে এবাৰ 18 প্লাস কৰক কিমান হ'ব 6 তো আমি পাই গলো এম্পায়াৰৰ কোডটো কেনেকৈ পালো 66 ইয়াৰ গোটেইখিনি প্লেস ভ্যালু আমি যোগ কৰি কেনে 66 পালো তো এবাৰ কি হৈছে আমাক ৰিপেয়াৰৰ কোডটো হৈছে ৰি পি এ আই আৰ তো আৰৰ কোডটো কি আছিল আৰৰ কোডটো আছিল আমাৰ 18 ইৰ কোডটো কি আছিল 5 পিৰ কোডটো কি আছিল পিৰ কোডটো আছিল আমাৰ 16 আকৌ এৰ কোডটো আছিল 1 আৰ কোডটো আছিল 9 আকৌ আৰৰ কোডটো আছিল 18 তো এই গোটেইখিনি প্লাস কৰি দিলে হল কেনেকৈ প্লাস কৰিব 18 আৰু 18 মিলি কেনে কি হয় 36 তাৰ পিছত 9 আৰু 1 মিলি কেনে কি হয় 10 আৰু 16 আৰু 5 মিলি কেনে কি হয় 21 এনেকৈ কৰিলে সহজ হয় তো 6 1 কিমান হয় 7 3 1 4 4 2 5 তো আমাৰ শুদ্ধ আনসাৰটো কিমান হ'ব তো সৰি 3 1 4 4 2 কিমান হয় 6 67 হল আমাৰ কারেক্ট আনসার তাৰ পিছত আকৌ নেক্সট এক্সাম্পলটো লৈছো তো ইয়াত কি দি আছে আমাক জেব্ৰা can be written as ইমান how cobra can be written তো জেব্ৰাৰ কোডটো আমাক কি দি আছে Z E B R A তো ইয়াৰ কোডটো দিছে আমাক 2652181 তেতিয়া আমাক কোবৰাৰ কোডটো দিছে তো ইয়াত কেইটা লেটাৰ আছিল চাবচোন ইয়াত আছিল 3টা আৰু 5টা তো ইয়াত লেটাৰ আছিল 5টা কিন্তু ইয়াত আমি সংখ্যা কেইটা লিখিছো 1 2 3 4 5 6 7 তো 7টা লিখিছো তো এনেকৈ যদি লেটাৰতকৈ সংখ্যা বেছি থাকে মানে কোডটোত সংখ্যাটো বেছি থাকে তেতিয়াহলে এটা কথা মনত ৰাখিব যে ইয়াত চাব যদি ইয়াত ডাইৰেক্ট প্লেস ভ্যালুটো লিখিছে না নাই হেতু চাব তো জেডৰ প্লেস ভ্যালু কিমান হয় 26 ইয়াত ডাইৰেক্ট 26 টো লিখিছে ইৰ প্লেস ভ্যালু কিমান হয় 5 ইয়াত ডাইৰেক্ট 5 লিখিছে বি মানে কি হয় 2 ডাইৰেক্ট 2 লিখিছে আর মানে কিমান হয় 18 অলপতে মই এইমাত্ৰ শিকাই দিছিলো আৰু কি আছিল 18 তো আর ৰ প্লেস টু ভ্যালুটো ইয়াত ডাইৰেক্ট লিখিছে আৰু এৰ প্লেস ভ্যালুটো ইয়াত ডাইৰেক্ট লিখি দিছে তো এনেকুৱা এটা খুব ধুনিয়া প্যাটাৰ্ন এনেকুৱা প্যাটাৰ্ন আহিব পাৰে তো কিছুমানে ভুল হোৱা বুলি ভাবিব কাৰণ ইয়াত 5টা আছে ইয়াৰ আকৌ 7টা আছে তো ভুল হোৱা বুলি ভাবি কেনে কোৱেশ্চনটি এডিট হৈ আহিব তেতিয়া হলে কি হৈছে কোবৰাৰ কোডটো হৈছে তো কোবৰাৰ কোডটো কি হ'ব সি মানে হল 3 ও মানে কিমান আছিল 15 বি মানে কিমান আছিল 2 আর মানে কিমান আছিল 18 আকৌ a মানে কিমান আছিল 1 তো আমি কোবৰা কোডটো কি পাম 315218 এইটো হল কোবৰাৰ কোড বুজি পাইছেন ইয়ালৈ সকলোৱে তাৰ পিছত আকৌ নেক্সট কোৱেশ্চনটি আহিছো তো ইয়াত কি দিছে if e equal to 5 n equal to 27 pen equal to question mark আকৌ আগৰ বোৰৰ দৰে একে ই মানে কিমান কৈছে 5 মানে এই 5 নম্বৰত থাকে হেতু কৈছে আকৌ h e n ইয়াৰ কোডটো কি দিছে 27 তো সংখ্যাবোৰ যোগ কৰি চাব h ৰ প্লেস ভ্যালু কিমান আছিল z ৰ কিমান আছিল 10 z ৰ আগত হয় i কিমান আছিল 9 তেতিয়া হলে h কিমান হ'ব 8 তো h হল আমাৰ 8 ই মানে আছিল 5 এবাৰ আছে n তো n ৰ প্লেস ভ্যালু কিমান আছিল or আছিল আমাৰ প্লেস ভ্যালু 15 তো or আগত n হয় তো n ৰ হ'ব 14 তো এবাৰ কি কৰক এই গোটেইটা প্লাস কৰক এই তিনিটা 14 থেকে কিমান হয় 22 আৰু 22 এ পাছে কিমান হয় 27 এইটোকে ইয়াত পুট কৰি লিখিছে 27 তো আমাক কৈছে পেনৰ কোডটো কি হ'ব পেন কি নম্বৰ থাকে ওৰ পিছত p হয় ওৰ হল 15 ওৰ পিছত p হয় তো p হ'ব 16 তো 16 ই মানে 5 আকৌ n মানে ওৰ আগত n তো n হ'ব 14 তো ইয়াত 14 তো 16 plus 14 কিমান হয় 30 হয় আৰু 30 plus 5 কিমান হ'ব 35 তো পেনৰ কোডটো কি পালো আমি 35 একেবাৰে সহজ কোৱেশ্চন আছিল এইটা পিছৰ ফালে টান কেইটামান কোৱেশ্চন আছে তো গোটেইটো ভিডিও চাব তো এবাৰ নেক্সট কোৱেশ্চনটি আহিছো একেবাৰে ইম্পৰ্টেন্ট কোৱেশ্চন এই কোৱেশ্চন যদি আপুনি বুজি পাইছে তেতিয়া হলে পাৰিব আকৌ যদি বুজি পোৱা নাই দিনটো ভাবি থাকিলে আপুনি বুজি নাপাব তো কেনেকৈ কৰিব চাব মই শিকাই দিছো ইয়াত কি কৈছে if d equal to 4 d কোডটো কি লিখিছে 4 এটো আমি 4 নম্বৰত থাকা আমি সকলোৱে জানো সেইকাৰণে d কোডটোকে 4 লিখিছে আকৌ কি কৈছে read is coded as 7 তো ৰিডৰ কোডটো এবাৰ কি বুলি কৈছে 7 বুলি কৈছে তো ৰিডত আমি যদি প্লেস ভ্যালু বিলাক যোগ কৰি চাও নিশ্চয়কৈ 7 নাপাও তথাপি বাৰু যোগ কৰি চাও তো o কিমান আছিল 15 p কিমান হল 16 q হল 17 r কিমান হল 18 তো r হল 18 e মানে কিমান আছিল 5 a মানে আছিল 1 d মানে আছিল 4 তো গোটেই কিটা প্লাস কৰি দিব কিমান হ'ব 5 4 9 হল 9 1 10 হল 10 হল আৰু 10 18 কিমান হল 28 তো 28 টোক আমি কি বুলি লিখিছে 7 বুলি লিখিছে তো 28 ৰ পৰা আমি 7 কেনেকৈ পাব পাৰো যদি আমি ভালকৈ ভাবিছা 28 ক আমি যদি 4 ৰে ডিভাইড কৰি দিও তেতিয়া হলে আমি কি পাও 7 পাও মানে প্লেস ভ্যালু কেইটা
প্লেস ভ্যালু কিটা প্লাস কৰি কিনে আমি জি পাইছো 28 এইটোক আমি কিহেৰে হৰণ কৰি দিছো 4 ৰে হৰণ কৰি আমি কতটো 7 পাইছো তো এইটো হল আপোনাৰ প্যাটাৰ্ন তো ইয়াৰ পিছত আমি যদি এবাৰ উলাও আমাক কি উলাব দিছে হিয়াৰৰ কতটো উলিয়াব দিছে তো h e a r তো h ৰ ভ্যালু কিমান আছিল প্লেস ভ্যালু তো আমি পাইছিলো j ৰ প্লেস ভ্যালু পাইছিলো 10 r হ'ব তেতিয়া হলে 9 h ৰ হ'ব 8 e ৰ 5 a হল 1 আকৌ r ৰ হল কিমান 18 এইটো 18 তো গোটেইটা প্লাস কৰিলে আমি কি পাম আঠে পাঁচে হল 13 13 একে 14 আৰু 14 18 কিমান হ'ব 28 14 10 হল 24 আৰু 24 এ হল 32 ইয়াত পালো আমি 32 তো প্যাটাৰ্ন মতে আমি কি কৰিব লাগে যেটো প্লাস কৰি পাইছো হেতুক আমি 4 ৰে হৰণ কৰিব পাৰে লাগে তো 32ক 4 ৰে হৰণ কৰিলে আমি কি পাও 8 আৰু অপচনত হাত আছে নে এইটো আছে আমাৰ 8 তো এইটো হ'ব আমাৰ শুদ্ধ এনসার অতিকৈ ইম্পৰ্টেন্ট কোৱেশ্চন এইটো একদম ইম্পৰ্টেন্ট এক্সামত অহাৰ চান্স থাকে এনেকুৱা কোৱেশ্চন কাৰণ বহুতে বুজি নাপায় আৰু এৰি থৈ আহিব তো জুনি বুজি পাইছে তেতিয়াও হে কৰিব পাৰিব আৰু তে এনেকুৱা কোৱেশ্চনবোৰ জনে কৰিব পাৰে তেওঁ লাষ্টত সিলেকশন পায় তাৰ পিছত আকৌ নেক্সট কোৱেশ্চন টি দেখিছো ইয়াত কি কৈছে if the code of cd is ইমান and that entry is ইমান what will be coded as cdate তো ইয়াত কি কৈছে cdate ৰ কোড এটা দিছে std বুলি কৈছে std ৰ কোডটো কি দিছে steady ইয়াৰ কোডটো কৈছে 931785 তো মই যি অলপ আগতে শিকাইছিলো এইটোত কিমানটা লিটাৰ আছে 6টা আছে আকৌ ইয়াত সংখ্যা আছে 6টা মানে সেই প্যাটাৰ্ন মতে ইয়াত নহব তো বেলেগ মাথা মাৰিব লাগিব ইয়াত তো কেনেকৈ হ'ব n tr y এইটো লিখি লৈছো ইয়াত দিছে 1 2 3 4 5 তো চাব যদি আপোনাক দুটাৰ কোড দিয়ে থাকে বেছিভাগ ক্ষেত্ৰতে আপোনাক দুটাৰ কোড দিয়ে থাকিব এনেকৈ দুটাৰ কোড যদি দিয়ে থাকে আৰু যদি এটাৰ কোড থাকে তেতিয়া হলে আপুনি ফাৰ্স্ট কামটো কৰিব কি যেটো আমাক উলিয়াব আছে cdate যেতিয়া আপোনাক দুটাৰ এনেকৈ কোড দিয়ে থাকিব নাম্বাৰ আৰু সেম লেটাৰ থাকিব সেম নাম্বাৰ থাকিব তেতিয়া হলে আপুনি চাব যে আপোনাক যেটো কোড খুদিছে এই লেটাৰ গিটা আপুনি এই দুটাত বিচাৰিব গোটেই গিটা আছে নে হেতু বিচাৰিব s টো ইয়াৰ আছে s টো কৰবাত আছে নে ইয়াত আছে s টো তো এই ইয়াত আছিল ই টো ইয়াতো আছে d ইয়াত আছিল d টো আছে নে ইয়াত আছে d এই ইয়াত আছে এইটো আছে নে এই আছে ইয়াত t ইয়াত আছে t টো ইয়াত আছে নে d আছে ইয়াতো আছে t আকৌ ই আছে ইয়াত ই টো আছে নে ই টো ইয়াতো আছে তো কমন আমি দুটাতে এটা পালো ইয়াত কি আছিল ইয়াত এটা পাইছিল কমন t এইটো পালো t টিৰ গুণটো 3 আছিল ইয়াতো আছে t টিৰ গুণটো 3 আছে মানে টিৰ গুণটো আমি কি পালো সেম পালো 3 মানে আমি ক'ব পাৰো যে আমি ইহতৰ কোড গিটা মানে এইটোৰ পৰা আমি এইটোৰ ডাইৰেক্ট বহুৱাই দিলে আমি কি পাই যাম ইয়া কোডটো পাই যাম আকৌ ইয়াত এটা আছিল ই মানে 1 আছিল আকৌ ইয়াতো ই মানে 1 আছে তো s ৰ কোডটো কি আছে s কোড আছে s ৰ কোডটো আছে 9 ইৰ কোডটো আছিল 1 জিৰ কোডটো কি আছে 8 এইটো হল 8 তারপর এর কোডটো কি আছে আপোনাক ইয়াত দিয়া আছে এই হল 7 t মানে কি দিয়া আছে t মানে দিয়া আছে 3 আকৌ ই মানে কি দিয়া আছে ই মানে 1 তো তেতিয়া হলে আমি সিরিজৰ কোডটো কি পালো 918731 তো বেলেগ একো না আপুনি যদি বুজি পাইছে ইয়াৰ পৰা আপুনি কোড গিটা চাই কেনে ডাইৰেক্ট পাতি দিলে আপুনি আনসাৰটো পাই যাব মানে বুজি পোৱাটো হল মেইন কথা এই কাৰণে এনেকুৱা কোৱেশ্চনসমূহ কৰোৱা হৈছে তো যদি ভাল পাইছে ভিডিওটো চেনেলটো সাবস্ক্ৰাইব কৰি থব এনে ধৰণৰ আৰু অধিক ভিডিওৰ বাবে আৰু কোৱেশ্চন আছে এবাৰ খুব ধুনীয়া কোৱেশ্চন আছে এনেকুৱা কোৱেশ্চন আহিব পাৰে ইয়াত কি হৈছে ইন এ কোড ল্যাঙ্গুৱেজ ইফ দ্য ফলোইং alphabet are coded in a particular way which group of the alphabet can be decoded from the following এইটো মানে কোডটো কি হ'ব হেইটো দিছে তো কি কৈছে ইয়াত আমাক দিয়া আছে আমাৰ কোড কেইটা আমাক দি থৈ দিছে ইয়াত জাস্ট তালিকাখন চাই ফেলে আপুনি এনসাৰটো কৰিব পাৰিব তো কি দিছ কিহৰ কোডটো দিছিল 924071 তো 9 কোড আছে ইয়াত 9 আছে 9 ৰ কোড কি আছিল b আকৌ 2 কোড আছে 2 কোড আছে 2 কোড আছে 82 2 কোড কি হল s আকৌ 4 কোড আছে 4 কোড আছে বিচাৰক 84 4 ৰ কোড কি হল e আকৌ 0 কোড আছে 0 আছে 82 0 ৰ কোড হল u আকৌ 7 কোড আছে 7782 7 ৰ কোড হল a আকৌ 1 কোড আছে 1111 1 ৰ কোড হল c তো b s e u a c অপচনত চাও কোড আছে b s e u a c এইটো হল আপোনাৰ কারেক্ট আনসার কিবা ডাউট থাকিলে সুধিব পাৰিব মই আকৌ কৈছো তাৰ পিছত আকৌ নেক্সট কোৱেশ্চন এইটো তো এইটো আপোনালোকক হোমৱৰ্ক দিছো এনেকুৱা কোৱেশ্চন কৰিছো ইতিমধ্যে তো এইটো হোমৱৰ্ক ইয়াৰ আনসাৰটো ধুনীয়াকৈ আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব
এনেকুৱা টাইপৰ কুৱেশ্যন মই এইমাত্ৰ কৰাই দিছো সকলোৱে নিজে এবাৰ চেষ্টা কৰিব আৰু কোনটো অপচন হয় আপুনি কমেন্ট বক্সত অপচনটো জনাই দিব তো আজিলৈ এইখিনি আছিল বন্ধুসকল আশা কৰো ভিডিওটো চাই ভাল পালে যদি ভাল পালে এটা লাইক কৰি দিব লগতে লগ বন্ধুৰ সৈতে শেয়াৰ কৰিব আৰু এনে ধৰণৰ আৰু এক ভিডিও বাবে চেনেলটো সাবস্ক্ৰাইব কৰি থব লগতে মই যি পিডিএফৰ কথা কৈছিলো যদি ল'ব বিচাৰে আজি হ'ল লাষ্ট ডে দিয়াৰ 69 পে কৰিব নহলে কালি পৰা আকৌ 99 হৈ যাব তো আজিলৈ মানে থ্যাংক ইউ